ৰাতি দুপৰলৈকে ঘূৰিব কামৰ কতো নাই বুঢ়ীমাজনীয়ে কোনোমতে কৰি মেলি খুৱাইছোঁ খাব খাই খাই এতিয়ালৈকে শুই থাকিব হেৰ কেইদিন এনেকৈ খাবলৈ পাবি তই বুঢ়ীমাজনীয়ে কোনোমতে কৰি মেলি হ'ব দেচোন মা তাকনো আৰু কিমান গালি পাৰি নাথাক নবকি নোৱাৰিছোঁ দেউতাৰ নাইকিয়া হোৱাৰ পৰা কিমান কষ্ট কৰি খুৱাই আছোঁ মইহে জানিছোঁ ডেকা ল'ৰাটো মই কামৰ কোনো ধান্দা নাই গাঁৱৰ মানুহে শুনাই ডেকা ল'ৰাটো থাকোঁতে মাকে কষ্ট কৰি কৰি খাব লগা হৈছে যাচোন যা তই চাহ একাপ বনাগৈ যা মই গোসাঁই ঘৰত চাকি গছ দি আহোঁগৈ অঁ হ'ব মা মই চাহ বনাওঁগৈ গৰুকেইটা পথাৰত মেলি দিয়া গ'ল বেলি ভাতি দিলে মই কামলৈ যাওঁ কামলৈ নগ'লে পেট নভৰে নহয় হ'ব দেচোন মা সদায় একেটা কথাকে কৈ নাথাকিবিচোন আজিকালি কাম পোৱাটো অসম্ভৱ হৈ পৰিছে শিক্ষা থাকিলেও যে কোনো কাম দিবলৈ নিবিচাৰে গোটেই অসম নিবনুৱাই ভৰি পৰিছে ভোটৰ আশাত চৰকাৰে চাকৰি দিম বুলি লাখ লাখ নিবনুৱাক প্ৰলোভন দি আছে শিক্ষা লৈ এতিয়া কাৰোবাৰ ঘৰত হাজিৰা কৰিব পাৰিছোঁ নাই কাৰোবাক খুজি খাব পাৰিছোঁ তথাপিও আমি দুখীয়া মানুহ কিবা এটাতো কৰ্ম কৰি খাব লাগিব বাৰু যা এতিয়া গৰুকেইটা মেলিয়া মই পাকঘৰত লাগো জীৱন অ জীৱন ঐ আছো নাই জীৱন জীৱন নাই নেকি কিবা সময় আহিব মই নবহো বকুল গাঁৱৰ ৰাইজে ভাওনা পাতিছে তাই অফৰ আছে সন্ধিয়ালৈ তই ককাই আহিলে কবি আৰু পঠাই দিবি মই এতিয়া নবহো যাওঁ নপাহৰিবি কিন্তু তহঁতি ভাতকেইটা খাই ল'বি মই যাওঁ মোৰ দেৰিয়ে হ'ল গাঁওবুঢ়া দেউতাই মোক সোনকালে মাতিছিলে মা পথাৰৰ মাটিকণ 2 বছৰ ধৰি চন পৰি আছে ভাবিছোঁ তাতে খেতিকে কৰিম গাঁওবুঢ়া দেউতাক সুধিবিচোন মোকো ল'বৰ কাৰণে কিমান টকা লাগিব হ'ব দে মই সুধিম মই এতিয়া আহোঁ দে শাৰী তলতে লং পেণ্টটো ওলাই নগ'লেই হ'ল পেণ্ট পিন্ধাব নোৱাৰি সেইদিনাখন তাক এইটো পিন্ধিলে এতিয়া কি কৰিম এতিয়া ঐ এইটো জীৱন মাতচোন মাত ঐ জীৱন ঐ ইয়ালা আহিছে ৰ আহিছে ঐ তুমিও দুটা দেখোন ঐ বচোন বহ শুনচোন আপুনি তহঁতৰ ঘৰলৈ গৈছিল তাৰপিছত মানে সন্ধিয়ালৈ ভাওনা কৰা তোক মাতি আহিছিল কৈছে নাই ঘৰত ভণ্টিয়ে মোক কথাটো কৈছে কিন্তু এটা কথা এই গাঁৱৰ পইচা কেইটা যদি ভাওনাখন পাতিব পাৰিবি এই চৰকাৰে দেখোন চহৰৰ পৰা এই চান্দা তুলি পেলাই বিহুখনেই পাতিব দিয়ে কি নিয়ম উলিয়াইছে চাচোন এইবিলাক তাকে এতিয়া সেই গাঁৱৰ ভাওনাখন পাতিবৰ কাৰণে তই পইচা ক'ৰ পৰা সংগ্ৰহ কৰিবি এইবোৰ হৈ গ'ল আমাৰ কলা সংস্কৃতি আমিতো এইবোৰ এৰিও চলিব নোৱাৰো যেনেকেই নহওক সৰুকে হ'লেও গাঁৱৰ ৰাইজৰ দান বৰঙণি হ'লেও কামটো কৰিবই লাগিব আৰু এইবাৰ বিহুখনো কৰোঁ বুজিছ বিহুখনো আমি এনেকৈ অনুষ্ঠুপীয়াকৈ পাতিব লাগিব দেখোন কেলা এবাৰ বিহু সভাপতিয়ে পাতি দিব পাৰি পাতিলে কিন্তু ভাল হ'ব কি সভাপতি ধুনীয়া চাজিব দেই তই কিন্তু বেষ্ট কথা এটা কৈছ ঐ পিছে তহঁতে ৰ মই চহৰৰ পৰা আহোঁ চহৰলৈ কাম বিচাৰি যাওঁ সৰু হৈ থকা নাই নহয় ঘৰত আৰু কিমান বুজা হৈ থাকিব ভাবিছোঁ চহৰতে কাম এটাকে বিচাৰোঁ
কথাটো তই ঠিকেই কৈছ কিন্তু তই চহৰত গৈ কৰিবি কি ৫-৬ হাজাৰ টকাই জানো তোৰ জীৱনটো জুৰিব তাতে আকৌ সেই ৫-৬ হাজাৰ টকাটো পাবিয়ে তাতে আকৌ মালিকৰ সেই নতুন নতুন কথা গালিটো তোক দিবই আৰু আমাৰ মানুহবোৰো আজিকালি সেই দুটকীয়া চাউল খাই খাই খেতি কৰিবলৈ মন নকৰে ঐ আমাৰ যে এই চন পৰি আছে মাটিবোৰ বৈজ্ঞানিক পদ্ধতিৰে আমি নতুনকৈ খেতি কৰোঁ ব'ল আমাৰ লগতে আমি বেলেগকো স্বাৱলম্বী কৰোঁ কৈ দিব সাংঘাতিক কথা পাইছে পোৱালি ঠিকে আছে বুজিছ আমি খেতি কৰি খাম কিন্তু কওক বৰদেউতা এই মণিলৈ মই ওজৰ গাঁৱত ল'ৰাতে চাইছোঁ ল'ৰাতে চৰকাৰী চাকৰি কৰে গতিকে তুমি যদি সন্মতি দিব পাৰা তেতিয়াহ'লে মই প্ৰস্তাৱটো আগবঢ়াব পাৰিম মনিলে ল'ৰা চাইছে কিন্তু কি এজনী গাভৰু ছোৱালী এৰি থৈ তুমি অন্যত কাম কৰিবলৈ যোৱা আৰু তোমাৰ ঘৰত এটা ডেকা ল'ৰা আছে সিটো ঘৰত নাথাকে সিটো ওলাই যায় গতিকে ছোৱালীজনীক দিয়াত কি অসুবিধা আছে কথা সেইটো নহয় বৰদেউতা মণিক বিয়া দিব পাৰিলে ময়ো আজৰি কিন্তু বিয়া দিবলৈ টকা পইচা নালাগিব জানো তই সেইবোৰ চিন্তা কৰিব নালাগে এই কথাটো মণিক কৰিবি হ'ব বৰদেউতা ঐ চাহ এই পথাৰতে যেতিয়া সোণগুটিৰে উপচি পৰিব কিমান যে ভাল লাগিব ন এই ধাননি পথাৰতে কত গানৰ যে ৰচনা হৈছিল ও সোণগুটি ধাননি সৰু সৰু বাট ও কোন তুমি চিনিলো তোমাক কিমান যে মধুৰ দিন আছিল সেইবোৰ কিন্তু সেই পৰিৱেশ আজি নাইকিয়া হৈ গ'ল মানুহবোৰে খেতি কৰিবই বাদ দিলে কিন্তু আমি সেই পৰিৱেশ আকৌ ঘূৰাই আনিম আমি আকৌ খেতি কৰিম সেই সোণালী শৈশৱৰ ধাননিবোৰ আকৌ ঘূৰি আহিব আমি আকৌ খেতি কৰিম মই নামঘৰৰ পৰা ভাওনা চলি আছে নহয় তাৰ আখৰৰ কাৰণে যাওঁ এই বাৰী সিফালৰ পৰা তোৰ পৈতেকা এটা আনি থৈছোঁ ৰাতি তাকে পাৰিলে বনাবিচোন বনাম বাৰু দে শুনচোন কথা এটা গাঁওবুঢ়া দেউতাই মনিলৈ ল'ৰা এটা চাইছে তাইৰ আপত্তি নাই তই কি ক গাঁওবুঢ়া দেউতাই মণিলৈ ল'ৰা চাইছে মণি যদি আপত্তি নাই মোৰ ক'ব লগা একো নাই ভণ্টিক ভাল ঘৰ এখন দিব পাৰিলে আমিও সুখী দিয়েচোন উলিয়াই দিম বুলি ভাবিলে জানো পাৰি আমাৰ হাতততো টকা পইচা তেনেকুৱা নাই মৰমৰ ভনীজনী বিয়া দিবলৈ মোৰতো দায়িত্ব আছে দেচোন তই সেইবোৰ ভাবিব নালাগে তই কিবা এটা কৰিম ঠিক আছে পিছে মই আখৰলৈ যাওঁ তই ভাতকেইটা বনাবি ইমান টকা দি মই ভাওনাখনত ইমান টকা দিওঁ চাউণ্ড ছেটৰ পইচাটো মই দিওঁ ভীম ভাওটো কিয় ক'ব কিয় পাব সি ভীম ভাওটো কি হয় মই পাব লাগে নি মইতো তুমি পাব লাগে কি হয় মই ভীমৰ ভাও মই পাম কিয় পাবা মই ইমানখিনি টকা দিছো মই পাম আগৰ পৰা ভীম ভাও গাই আহিছো মই ভীম ভাও কৰিমেই সেইবিলাক নহয় নহয় হ'বই লাগিব মই কৰিমেই ভীম ভাও নহ'লে ভাওনাই নহয় কথা ক'বা কিয় মই ভাও কৰিমেই ভীম ভাও কৰিমেই মই ভীম ভাও কৰিমেই চাবি নেকি বাইদেউ তাত মদ খান্দা ভাওনাই নকওঁ বাইদেউ বাইদেউ ফুলে নেকি হে ৰাতি আছে আছে ঐ আছে আছে বাইদেউ বাইদেউ আমি দিয়ক এই ফুল এটা দিয়কচোন বিয়াখন আছে দে ধুনীয়া আছে দে ধুনীয়া জেগাত বহিছোঁ দে ফুল এটা দিয়ক ফুল এটা
ফুল এটা নালাগে নেকি এই তই নাখাওঁ নালাগে আমি খাম নহয় হ'ব দে তই কমাই খাবি দে মই পইচা দিম নহয় ফুল এটা খাম আজি তহঁতে ইমান ৰাতি ক'ৰ পৰা আহিলি বাইদেউ এই ভাওনা ৰিহাৰ্চেলৰ পৰা আহিছোঁ খাওঁতকৈ ফুল এটা উলিয়াই দিয়কচোন খেতিককৈ কৈ খেতিককৈ মাৰি গুচি যাওঁ আৰু খাগৰ সোনকালে যা গৈ ৰাতি হৈছে হ'ব হ'ব আমি সোনকালে যাম অঁ বাইদেউ নিমখ অকণ আনি দোকান বন্ধ একোৱে আনিব নোৱাৰিলোঁ নহয় গিলাচ আনি আনিবচোন এই হ'ব দে ইয়াতে বাকচোন কি খাই লওঁ তাৰপিছত মই খাম ল এইটো আনিলে দে এই পানী চানী ঢালা নাই নেকি অ' এই ডিঙিটো চেৰেককৈ মাৰিছে মাৰিবই অকণমান দে দে বাঘ সোনকালে যাব লাগে বাঘ ঐ গ্লাছ আগবঢ়া লৈ যায় না সোনকালে ঐ মই নাখাওঁ নেকি আৰু আৰে দোস্ত এই কোনটো জেগা য'ত আৱেগবোৰ জীপাল হয় সপোনবোৰ সঞ্চাৰ হয় আৰু মৰমবোৰ সঞ্চয় হয় এইটো কিন্তু ঠিক কথা কৈছা দেই কৈছো ন ঠিকে কৈছো ন ঠিক কথা কৈছা বৰ দুখ বুজিছ ভনীজনীক বিয়া দিব লাগে তোৰ ভণ্টিৰ বিয়া আমি নাজানো নে নাজানো আজিলৈকে কোৱাই নাই এতিয়া ক'লোচোন ভনীক বিয়া দিব পাৰিলে শান্তি বুজিছ শান্তি ভাবি কৰিছ কি এই তোৰ ভনী মানে মোৰ ভনী নহয় জানো আমাৰ চবৰে ভনী ভাই হ'ব দে গৈ থাকোঁ ব'ল ঘৰত চাগে মায়ে বাট চাই আছে নাই বাইদেউ আৰু দুটা বটল দিবচোন অকণমান আছে খাই লওঁ অকণমান আছে সেইকণ খাই লৈছোঁ ভালকে থাক তহঁত আহিবি পিছে মই গৈ থাকোঁ নাই একেলগে যাম হা আহ উঠাই দিয়া ভাল হ'ব বুজিছে পইচাটো দি থৈ যা অ' বাইদেউ বাকী কেলে দিম দেই বেয়া নাপাব আৰু আৰে পাপিষ্ঠ আজি তোমাৰ সঙ্গে হম যুদ্ধ দেখিব ইমান আখৰা কৰি থাকিব নালাগে দে ৰাতি আখৰাৰ পৰা আহোঁতে কিয় ইমান দেৰি হ'ল ঘৰত মাৰে আছে নে ভনীয়ে আছে নে তাৰ কোনো ঠিক নাই বচোন কথা এটা পাতি লওঁ কচোন মা গাঁওবুঢ়া দেউতা আহিছে কচোন আমাৰ মণিক দৰা ঘৰে এই বহাগতেই বিচাৰিছে বহাগত গাঁওবুঢ়া দেউতাক ইমান সোনকালে দিব নোৱাৰো বুলি কোৱাত ক'লে পথাৰ মাটিখিনি যদি আমি লিখি দিওঁ তেখেতক মণিৰ বিয়াৰ গোটেই যা যোগাৰ খৰচ তেওঁ বহন কৰিব কিন্তু পথাৰ মাটিকণটো মই খেতি কৰিম বুলি ভাবিছোঁ PM কিষাণ আঁচনিৰ বাবে যোগাযোগো কৰিছোঁ তেনেস্থলত পথাৰ মাটিকণ কেনেকৈ বিক্ৰী কৰোঁ নেবেচেনো কি কৰিবি মাজনীৰ বিয়া বুলি গাঁৱত সকলোৱে গম পাইছে তেনেস্থলত মাটিকণ নেবেচেনো কি কৰিবি নাই মা দেউতাৰ এই মাটিকণ ভণ্টিৰ বিয়াৰ কাৰণে বিক্ৰী কৰিব নোৱাৰোঁ মা লাগিলে দিনে ৰাতিয়ে হাজিৰা কৰি হ'লোঁ ভণ্টিৰ বিয়াৰ কাৰণে মই পইচা ঘটিম কিন্তু দেউতাৰ এই মাটিকণ ভণ্টিৰ বিয়াৰ কাৰণে এনেকৈ বিক্ৰী কৰি দিব নোৱাৰোঁ মা মা
তহঁতে এনেকৈ বহি আছ যে ভণ্টি অ' ভণ্টি হা অ' ভণ্টি তোমাৰ কি হ'ল নকওঁ কিয় দাদা ভণ্টি তোমাৰ কি হ'ল নকওঁ কিয় দেউতাক জীৱনে মাটি টুকুৰা নেবেচে জীৱনে কিবা প্ৰকাৰে ভনীয়েকক বিয়া দিব কিন্তু তাৰপাছত গাঁওবুঢ়াই কৈছে মণিৰ বিয়াখন হ'ব নোৱাৰে গাঁৱত তেওঁৰো এটা সন্মান আছে তেওঁ চাই দিয়া ছোৱালীৰ ঘৰে যদি পইচাৰ অভাৱত ছোৱালীক উলিয়াই দিব নোৱাৰে তাৰ মান সন্মান নাথাকিব বোলে সেইবাবে মণিৰ বিয়াখন ভাঙি পেলালে আমাৰ মণিৰ বিয়া এতিয়া নহয় গাঁওবুঢ়া সি মাটি সময়ৰ কাৰণে ভনীৰ বিয়াখন ঠিক কৰি আজি সি ভনীৰ লগত এয়া কৰিছে তাক আজি মই তই এনেকুৱা একো নকৰিবি দুখীয়া ছোৱালীৰ পুতেকৰ অধিকাৰ নাই চৰিত্ৰত চাগে কিবা ক'ত আছে আজিকালি আৰু ছোৱালী জানাই নহয় আৰু দেখিয়ে আছো অৱশ্যে ভাবিছিলো হোৱা হ'লে অৱশ্যে চাব পাৰিলো চৰিত্ৰত চাগে কিবা খুঁত আছে চৰিত্ৰত চাগে কিবা খুঁত আছে চৰিত্ৰত চাগে ক'তনো থাকে মণি 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 তই কি কৰিলি মণি তই কি কৰিলি তই মোক এৰি গুচি গলি ন মণি 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 তই কি কৰিলি মণি আত্মহত্যাই জীৱনৰ শেষ সমাধান নহয় জীৱন সুন্দৰ মধুময় জীৱনৰ সকলোবোৰ দুখৰ অন্ত অহা সুখৰ অনুভূতি অনন্য জীৱন দীঘলীয়া কিন্তু কোনো ধৰণৰ দুখেই দীৰ্ঘস্থায়ী নহয় ক্ষণস্থায়ী জীৱনলৈ যিমান দুৰ্যোগ নাহক কিয় সকলো খন্তেকীয়া কেৱল আমি ধৈৰ্য আৰু সাহসেৰে এই সমস্যাবোৰ সন্মুখীন হ'বলৈ নিজকে প্ৰস্তুত কৰিব লাগিব আমি যদি সকলোৱে সকলোৰ বাবে এখন সুন্দৰ সমাজৰ বাবে এখন শক্তিশালী দেশৰ বাবে জীয়াই থাকোঁ তেনেহ'লে জীৱনত যিমানেই দুখ নাহক কিয় যিমানেই পাৰ ভঙা ধুমুহা নাহক কিয়
কেতিয়াও এই ডিপ্ৰেশ্যন নামৰ শত্ৰুৱে আমাক পৰাভূত কৰিব নোৱাৰে। আহক আমি সকলোৱে হাতে হাত ধৰি এখন সুন্দৰ সমাজ, এখন শক্তিশালী দেশ নিৰ্মাণৰ বাবে আগুৱাই যাওঁ।